আজি এটা এডমিশন সম্পৰ্কত তথ্য দিম আপোনালোকক ভিডিঅ'টো কিন্তু অলপমান দীঘলীয়া হ'ব হয়তো বহুতে এই খবৰটি জানে বা বহুতে নাজানে নজনাসকলৰ বাবে এটি জানি থোৱাটো ভাল যে ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজ আছে দেহৰাদুনত যদি আপুনি আপোনাৰ সন্তানক ভাল এখন স্কুলত পঢ়াব বিচাৰে এতিয়া এই কামটো কিন্তু সকলোৱে কৰিব নোৱাৰে কাৰণ আমাৰ অসমৰ বেছিভাগ মানুহে অলপ দুখীয়া শ্ৰেণীৰ পৰা বিলং কৰে গতিকে যিখিনি পাৰে মানে তেওঁলোকৰ বাবে কৈছোঁ যিখিনি পাৰে নোৱাৰাখিনি কথা ইমান নকওঁ আমাৰ নৰ্মেল স্কুলখিনিও ভাল কিন্তু কিছুমানৰ মনত এটা ইচ্ছা থাকে যে মোৰ ছাত্ৰ বা ছাত্ৰীগৰাকীক বা মোৰ শিশুটিক এখন ভাল স্কুলত পঢ়াম যদি বিচাৰিছে ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজ দেহৰাদুনত যদি আপুনি পঢ়াব বিচাৰিছে তেনেহ'লে আপোনাৰ বাবে ভাল খবৰটি হৈছে যে ছেকেণ্ডাৰী এডুকেশ্যন আছাম ডিপাৰ্টমেণ্টৰ পৰা এটা নটিচ ওলাইছে আৰু সেই নটিচখনত সবিশেষ তথ্য দিছে মই ইয়াতে লগাই দিম আপোনালোকে চাই ল'ব নাইবা ৱেবছাইটতো চাই ল'ব পাৰিব এতিয়া এডমিশ্যন টেষ্ট এটা হ'ব কিন্তু আপুনি সদায় মনত ৰাখিব যে এইখন কলেজত যদি আপুনি এডমিশ্যন দিব লাগে আপোনাৰ সন্তানটিক এডুকেশ্যনেল কোৱালিফিকেশ্যন কি হ'ব লাগিব প্ৰথম কথা হ'ল সেইটো যে 7 পাছ কৰা হ'ব লাগিব নাইবা 7 পঢ়ি থকা হ'ব লাগিব এতিয়া তেওঁলোকে কৈছে যে টাৰ্ম জুলাই 2021 ৰ পৰা যিটো তেওঁলোকৰ টাৰ্ম আৰম্ভ হ'ব সেই এডমিশ্যনৰ বাবে এডমিশ্যন টেষ্ট এটা হ'ব এডমিশ্যন টেষ্ট ডিচেম্বৰত হ'ব কিন্তু এটা কথা মনত ৰাখিব ছোৱালী হ'লে নোৱাৰিব কিন্তু মেল কেণ্ডিডেট হ'ব লাগিব আকৌ জানেই মিলিটাৰীৰ কথাটো যে এটা বয়সৰ সীমা থাকে 11 বছৰৰ পৰা 13 বছৰৰ ভিতৰত হ'ব লাগিব কিন্তু সময় এটা দিছে যে 2nd of July 2008 আৰু 1st of January 2010 এইখিনি সময়ৰ মাজত জন্মগ্ৰহণ কৰা হ'ব লাগিব আপোনাৰ শিশুটি পৰীক্ষাৰ তাৰিখ মানে পঢ়িবলৈ আপুনি পৰীক্ষাটো পাছ কৰিব লাগিব পৰীক্ষাৰ তাৰিখ হৈছে 1 আৰু 2 ডিচেম্বৰ 2020 এক্সাম টাইপ কি এক্সাম হ'ব ৰিটেন এক্সাম হ'ব ইংলিছ মেথছ জেনেৰেল নলেজ তাৰপিছত ভাইভা হ'ব 6 এপ্ৰিল তাৰিখে ভাইভা আছে 1 আৰু 2 ডিচেম্বৰ এক্সাম আছে ৰিটেন এক্সাম তাৰপিছত আপোনাৰ ভাইভাটো হ'ব আপোনাৰ 6 এপ্ৰিল 2021 এতিয়া 20 চলি আছে আৰু মেডিকেল এক্সাম হ'ব এই তিনিটা ধৰণত বাছিব তাৰপিছতে এডমিশ্যন হ'ব এক্সাম চেণ্টাৰ গুৱাহাটীতো দিব পাৰিব দেহৰাদুনত যদিও পঢ়িব লাগিব গুৱাহাটীত এক্সাম চেণ্টাৰ আছে কনফাৰেন্স হল ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যন কাহিলীপাৰাত এটা চেণ্টাৰ আছে গোপাল বৰুৱা হায়াৰ ছেকেণ্ডাৰী গণেশগুৰি তাত এটা চেণ্টাৰ আছে ফিজ কেনেকুৱা লাগিব ফিজৰ কথা আছে প্ৰতি বছৰে পাৰ ইয়াৰ 42400 টকা ইনক্ৰিজো হয় মাজে মাজে 42400 টকা প্ৰতি বছৰ ফিজ আকৌ যেতিয়া আপুনি এডমিশ্যন ল'ব এটা সিকিউৰিটি ফিজ দিব লাগিব 20000 টকা সেই সিকিউৰিটি ফিজটো কিন্তু ঘূৰাই দিব যেতিয়া আপুনি ওলাই আহিব পাছ কৰি ঘূৰাই দিব তাৰপিছত আকৌ কথা আছে যে স্কলাৰশ্বিপো পায় কিন্তু অসম গভৰ্ণমেণ্টৰ পৰা যেটা অসম গভৰ্ণমেণ্টৰ থ্ৰুৰে যায় স্কলাৰশ্বিপ পায় 50000 টকা পাৰ ইয়াৰ এটা স্কলাৰশ্বিপ পায় গতিকে অসম্ভৱ নহয় 42000 টকা 42400 টকা 50000 টকা অসম গভৰ্ণমেণ্টৰ পৰা স্কলাৰশ্বিপ পায় প্ৰতি বছৰে গতিকে মিলি যায় কিন্তু তাত কিছু খৰচ থাকে নিশ্চয় মই নিজে পঢ়ি পোৱা নাই বা মোৰ নিজৰ তেনেকুৱা চিনাকিও পঢ়া নাই গতিকে হয়তো এইখিনি 50000 টকাহে পায় বাকীখিনিত আপোনাৰ ফেমিলিয়ে দিব পৰা হ'ব লাগিব ষ্টুডেণ্টক যেটো বাহিৰত পঢ়িব সেইখিনি আপুনি চাব লাগিব বাকি কথা হ'ল এপ্লিকেশ্যন ফৰ্মখন ক'ত পাব এপ্লিকেশ্যন ফৰ্ম www.rimc.gov.in ত আপুনি এপ্লিকেশ্যন ফৰ্মখন পাব 600 টকাৰ বিনিময়ত আৰু 500 জেনেৰেল কেণ্ডিডেটৰ বাবে আৰু 550 টকা এছচি আৰু এছটি কেণ্ডিডেটৰ বাবে লগতে ডিমাণ্ড ড্ৰাফ্ট কাটি তেওঁলোকৰ পৰাও ল'ব পাৰে এটা দীঘলীয়া প্ৰচেছ সেইটো নালাগে অনলাইনে আপুনি লোৱাটো ভাল এপ্লাই কৰা লাষ্ট ডেট কিমান 30 ছেপ্টেম্বৰ তাৰিখ এপ্লাই কৰা লাষ্ট ডেট সাবমিট কোড কৰিব এপ্লিকেশ্যন ফৰ্মখন আপুনি কিন্তু সাবমিট অফলাইন কৰিব লাগিব এক্সামিনেশ্যন এণ্ড ট্ৰেইনিং ENT ব্ৰাঞ্চ ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যন আসাম এক্সামিনেশ্যন ট্ৰেইনিং ব্ৰাঞ্চ এডভাৰটাইজটো গমেই পাব তাত আপুনি সাবমিট কৰিব লাগিব আকৌ দেহৰাদুনৰ যিখন কলেজ আছে তাতো কিন্তু আপুনি এটা কপি পঠাব লাগিব মানে দুটা তিনিটা কপি পঠাব লাগিব এটা দেহৰাদুনৰ কলেজত পঠাব লাগিব দুটা কপি পঠাব লাগিব আৰু এটা আমাৰ ইয়াতে অসমত
ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যন তাতে জমা দিব লাগিব আকৌ কথা হ'ল দেহৰাদুনত কিন্তু অৰিজিনেল কপিটো পঠাব লাগিব সবিশেষ তথ্য আপুনি চাব পাৰে সেই দেহৰাদুনৰ কলেজখনত www.rimc.gov.in ইয়াতো চাব পাৰে নাইবা আমাৰ অসমৰ www.madhyamik.assam.gov.in ইয়াত গৈও আপুনি সবিশেষ তথ্য চাব পাৰে এতিয়া মই যেনেকৈ কৈছোঁ বা মই ইয়াতে যিখন লগাই দিম এডভাৰটাইজ সেইখন ইমান স্পষ্ট নহ'ব পাৰে গতিকে ইয়াতে যাওক সবিশেষ তথ্য চাওক যদি আপোনাৰ সন্তানটিক দিব মন আছে তেনেহ'লে এডমিশ্যন দিব পাৰিব আপুনি দিব নোৱাৰিলেও আপোনাৰ তেনেকুৱা কোনোবাৰ চিনাকি থাকিলেও তেওঁলোকক ফৰৱাৰ্ড কৰি দিব পাৰিব এডমিশ্যনৰ সহায়ক এটা নাম্বাৰ আছে 9435776767 9435776767 এই নাম্বাৰটিত আপুনি কল কৰিও সবিশেষ তথ্য জানি ল'ব পাৰিব আজি খবৰটো ইমানেই আছিলে ভিডিঅ'টো দীঘলীয়া হ'ল কিন্তু কিবা এটা খবৰ মই নিজে আজি এই কথাটো মই জানো যে এনেকৈ পঢ়িব পাৰি মিলিটাৰী কিন্তু মই মানে সবিশেষ তথ্য গম পোৱা নাছিলোঁ আজিহে মই কথাটো জানিলোঁ ভালদৰে আৰু আপোনালোককো মই জনাবলৈ চেষ্টা কৰিলোঁ গতিকে ভিডিঅ'টো ইমানেই আছিলে যদিহে ভাল পাইছে শ্বেয়াৰ কৰি দিব ধন্যবাদ